রংগরা নার্সারি স্যার আমার রাজ্য সভার সাংসদ আৰু আমাৰ দলৰ কাৰ্যকৰী সভাপতি ইয়াৰ পিছত আমি চিনাকি কৰাই দিছো আমাৰ আজিৰ সভাৰ সন্মানীয় অতিথি আমাৰ বিটিআৰ চৰকাৰৰ ইএম ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া তেখেতক নিজক চিনাকি দিয়াৰ কাৰণে অনুৰোধ জনাইছো আৰু আৰ নাইলে তেখেতক সম্বোধন জনাৰ কাৰণে আমি অনুৰোধ জনাইছো ইয়াৰ পিছত আমি অনুৰোধ জনাইছো আমাৰ আজিৰ সভা আৰু এজন আমাৰ বিটিআৰ চৰকাৰৰ ইএম আছে তেখেত হল আমাৰ সন্মানীয় ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া তেখেতক নিজৰ পৰিচয় দিয়াৰ কাৰণে অনুৰোধ জনাইছো EPPL জিন্দাবাদ EPPL জিন্দাবাদ প্রমোদ বড়ো জিন্দাবাদ প্রমোদ বড়ো জিন্দাবাদ প্রমোদ বড়ো জিন্দাবাদ রঙ্গনাথী জিন্দাবাদ জিন্দাবাদ রঞ্জিত বসুমতারী জিন্দাবাদ রাকেশ ব্রহ্ম জিন্দাবাদ জয় মুশাহারি ওয়েলকাম জয় মুশাহারি ওয়েলকাম একুশ নং হালবাড়ি সমষ্টির এমসিএলএ জয় মুশাহারি ওয়েলকাম একুশ নং হালবাড়ি সমষ্টির এমসিএলএ জয় মুশাহারি ওয়েলকাম একুশ নং হালবাড়ি সমষ্টির জয় মুশাহারি এমসিএলএ ওয়েলকাম জয় মুশাহারি জিন্দাবাদ জয় মুশাহারি জিন্দাবাদ একুশ নং হালবাড়ি সমষ্টির এমসিএলএ জয় মুশাহারি ওয়েলকাম একুশ নং হালবাড়ি সমষ্টির এমসিএলএ জয় মুশাহারি ওয়েলকাম প্রমোদ বড়ো জিন্দাবাদ EPPL জিন্দাবাদ EPPL জিন্দাবাদ প্রমোদ বড়ো জিন্দাবাদ একুশ নং হালবাড়ি সমষ্টির এমসিএলএ জয় মুশাহারি লং লিভ একুশ নং হালবাড়ি সমষ্টির এমসিএলএ জয় মুশাহারি লং লিভ এমসিএলএ জয় মুশাহারি লং লিভ এমসিএলএ জয় মুশাহারি লং লিভ এমসিএলএ জয় মুশাহারি ওয়েলকাম এমসিএলএ জয় মুশাহারি ওয়েলকাম এমসিএলএ জয় মুশাহারি ওয়েলকাম EPPL জিন্দাবাদ EPPL জিন্দাবাদ প্রমোদ বড়ো জিন্দাবাদ রঙ্গনাথী জিন্দাবাদ ইএম রঞ্জিত বসুমতারী জিন্দাবাদ জয় মুশাহারি ওয়েলকাম ধন্যবাদ नुहुराबो एफा गोजानाव गोपाल स्वर्गियारी PCDC মেম্বার ইয়াৰ পিছত আমি সিনাইশ্রেয়া ইয়াৰ পিছত আমি আমাৰ জয় মুশাহাৰীৰ নেতৃত্বত আৰু এই নেতৃত্বসকলৰ লগত 2057 জন বিপিএফ কৰ্মী আমাৰ লগত জইনিং কৰিছে তেখেতসকলক আমি থিয় দিয়াৰ কাৰণে অনুৰোধ জনাইছো 2017 जायफोरा जय मुसाहारि बिथांजों फैदों बयबो अननानै गसंगोन आरो जोंनि थुलुंगाय बिफोरा बयबो आखाइ खबनानै होगोन সকলে কাছে फरायनायखौ आरो वेलकाम खालामो সকলকে EPPL long live EPPL long live প্রবল বড় long live জয় মুসাহারি জিন্দাবাদ রঙ্গনাথী জিন্দাবাদ ইউজি প্রমোদ জিন্দাবাদ 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 EPPL জিন্দাবাদ থ্যাংক ইউ Serbos naiknya Zoe Busmutari দেখো বর্তমানৰ আমাৰ EPPL দয়ন হোৱা আমাৰ এই প্ৰশ্ন
হালবাৰী সমষ্টি ইউপিপিএল দলৰ MCL জয় মুছাহাৰী ডাঙৰীয়াক নিজৰ বক্তব্য ৰখাৰ কাৰণে অনুৰোধ জনাইছো। জয়দেউ ফিজুবনাই সকলে এটা জোৰদাৰ হাত তালি দিয়ক আমাৰ জয় মুছাহাৰী ডাঙৰীয়াৰ কাৰণে। জোৰদাৰ জয় মুছাহাৰী ওয়েলকাম ওয়েলকাম জয় মুছাহাৰী ওয়েলকাম। খুলুমবাই নমস্কাৰ আসসালামু আলাইকুম প্রথমে বুংগলাং রংলারা জয় বসুমতারি আমরা যাচিছো আজি ইপিএল রাজনৈতিক দলৰ সাধাৰণ সভাৰ বিশাল যোগদান আয়োজিত অনুষ্ঠানৰ সভাখন পৰিচালনা কৰা শ্ৰদ্ধাৰ সভাপতি এইখন সভাৰ আসন অলংকৃত কৰা আমাৰ পৰম শ্ৰদ্ধাৰ ইপিএল ৰাজনৈতিক দলৰ সম্মানীয় ওয়ার্কিং প্রেসিডেন্ট তথা আমার রাজ্যসভার এমপি রণগড়া নার্জারি মহোদয়, মঞ্চত উপস্থিত আমার ব্রিটিশ সরকারের তথা ইপিএল দলের বিভিন্ন স্তরের পদবী থকা সম্মানীয় আপোনালোকৰ মনত নিশ্চয় এটা প্ৰশ্ন হৈছে যে এজন বিপিএফ দলৰ MCLA তথা বিপিএফ ৰাজনৈতিক দলৰ কেন্দ্ৰীয় কমিটিৰ যুৱ কমিটিৰ সভাপতি আছিল এই মানুহজন আজি কিয় বিপিএফ ৰাজনৈতিক দলত যোগদান কৰিলে? কাৰণটো কি? কাৰণটো হ'ল ৰাইজসকল মোৰ ইয়াত ব্যক্তিগত স্বাৰ্থ নাই, মই একমাত্ৰ মোৰ সমষ্টিৰ ৰাইজসকলৰ স্বাৰ্থত মই আজি ইপিএলত যোগদান কৰাটো মোৰ বুদ্ধিমানৰ কাম বুলি মই অনুভৱ কৰিছো। কাৰণ আপোনালোকে জানে বিৰোধী দলৰ আসনত থাকিলে মই MCL হিচাপে হালবাৰী সমষ্টিৰ উন্নতি কৰাৰ কাৰণে বছৰত খালি 50 লাখ টকা পাইছো। আনফালে সরকার পক্ষীয় আমার MCLA বন্ধুসকলে প্রত্যেক বছরে 10 কোটি টাকাকে পাবলৈ সক্ষম হৈছে LED ফান্ডটো। আপোনালোকে চাব মই মোৰ সমষ্টিৰ শ্ৰদ্ধাৰ ৰাইজসকলে ভোটাৰ ৰাইজসকলে মোক আমাৰ ইপিএল দলৰ পৰিৱৰ্তনৰ যিটো ঢৌ এটা আছিলে সমষ্টিত তেনেকুৱা ধৰণৰ যুদ্ধৰ ক্ষেত্ৰত আপোনালোকৰ কৃপা আপোনালোকৰ পৰিশ্ৰমৰ বিনিময়ত ঈশ্বৰৰ আশীৰ্বাদত মই কিবা কৰি জিকিবলৈ সক্ষম হৈছিলোঁ। কিন্তু মই লজ্জিত, মই আপোনালোকৰ আশা আকাংক্ষাত মই নিশ্চিত হোৱাৰী কৰিবলৈ সক্ষম হ'ব পৰা নাছিল। এই ক্ষেত্ৰত মোৰ খুব মনত সদায় মানে প্ৰশ্ন দুখদায়ক বেদনা সদায় অনুভৱ কৰি থাকিছিলে। আমাৰ আই মাতৃসকলে ভাইসকলে যেতিয়া মোৰ ওচৰত আঁচনিৰ কথা লৈ আহিছিলে, বেলেগ ইপিএল দলৰ সমৰ্থকসকলে ৰাইজসকলে অৰুণোদয় আঁচনি, PM কিষাণ আঁচনি, ৰেচন নানানটা আঁচনিৰ ঘৰ কথা মোৰ ওচৰত যেতিয়া আহিছিলে তেতিয়া মোৰ মানে অনুভৱ এটা হৈছিলে। মই হেল্পলেছ অনুভৱ কৰিছিলোঁ। ঠিক তেনে ক্ষেত্ৰত মই ভাবিলোঁ এইখন সমষ্টিত যদি মই ৰাইজৰ আকাংক্ষা যদি হৈ পৰিব লাগে তেতিয়াহ'লে একমাত্ৰ মই ইপিএল দলৰ ৰুলিং পাৰ্টিত মই যোগদান কৰিব লাগিব। এই যোগদান আজি মই ইপিএল দলৰ সন্মানীয় পৰম শ্ৰদ্ধাৰ সভাপতি তথা BTCৰ সন্মানীয়
শিৱ মহোদয় প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি উপস্থিত আমাৰ সংসদৰ ৱৰ্কিং প্ৰেচিডেণ্ট তথা ৰাজ্যসভাৰ MP ৰবীন্দ্ৰ নাথ ডাঙৰীয়াক মোক আকলি লোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ বৰ্গ সন্মানীয় মহোদয়সকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আলমাৰী জিলা ইউপিএলৰ সন্মানীয় সভাপতি বিখন গৌৰী ডাঙৰীয়া আমাৰ বেংগলী জিলাৰ কেন্দ্ৰীয় কমিটিৰ সন্মানীয় সম্পাদক আমাৰ প্ৰদীপ চৰকাৰ ডাঙৰীয়া তেওঁ দুজনে মোক বাৰে বাৰে আমাৰ ইউপিএলৰ দলৰ হৈ মোৰ ঘৰলৈ গৈছিলে মই কৈছিলোঁ মই এতিয়ালৈকে কোনটো দলত যোগদান কৰিম তেনেধৰণৰ ভবা নাই মোৰ মন খুব দুখিত অৱস্থাত আছিলোঁ সেইটো কাৰণে আছিলোঁ সেইটো হ'ল মোৰ দুই নম্বৰ কাৰণ আজি যোগদান কৰিছোঁ 1 নম্বৰ কাৰণটো হ'ল মোৰ সমাজসাগৰীয় সমষ্টিবাসী ৰাইজৰ উন্নতিৰ স্বাৰ্থত 2 নম্বৰত এইখন BPF দলৰ মঞ্চত কৰ্মী মৰ্যাদা পোৱা মানে অসম্ভৱ মই যিটো অনুভৱ কৰিছোঁ আমাৰ কৰ্মীকৰ্তাসকলে BPF দলৰ কৰ্মীকৰ্তাসকলে যিমান আন্তৰিকতাৰে জান প্ৰাণ দি ৰদ বৰষুণ নেওচি কাম কৰিলেও কৰ্মী মৰ্যাদা পাবলৈ অলপ টান কেইটামান পোহনীয়া নেতাসকলে তাতে উপভোগ কৰিব পাৰে সাধাৰণ কৰ্মীবিলাকে যিমান জান প্ৰাণ দি BPF দলৰ হৈ খাটিলেও কৰ্মী মৰ্যাদা পোৱাটো মানে বৰ কঠিন তাৰে এজন মই এজন ভুক্তভোগী মই ভাবিছোঁ যিটো দলত কৰ্মীৰ মৰ্যাদা নাই আত্মসন্মান নাই তেনেধৰণৰ দলত মই থকাটো মন বিবেকে কেতিয়া মানে কষ্ট নিদিয়ে এইটো হ'ল 2 নম্বৰ কাৰণ এতিয়া মই আৰু বেছি এইবিলাক কৰিব বিচৰা নাই আমাৰ আগামা মহিলাৰ দেশ এই বড়ো BTC অঞ্চলত হিৰৰ ৰোল পাবলৈ হিৰৰ মানে এক্টৰৰ ভাওনা কৰিবলৈ এটা গৌৰৱ এটা পাইছিলে তেখেতে কিন্তু তেখেত ফেইলৰ তেখেতে নিজকে হিৰ' বুলি ভাবে কি হ'ব ঘৰখন কিন্তু চেভ দিব পৰা নাই আপোনালোকে অনুভৱ কৰিব আমাৰ BPF ঘৰত জ্যেষ্ঠ নেতামাৰ শান্তকুমাৰ ডাঙৰীয়া চন্দন ব্ৰহ্ম ডাঙৰীয়া বিশ্বজিৎ বস্ত্ৰপাণি ডাঙৰীয়া আজি যিটো সন্মানীয় অধ্যক্ষ মহোদয় এনেকৈ ঘৰখনৰ পৰা মানে ফালৈ কাটি আহিবলগীয়া হৈছে কাৰণ কৰ্মী মৰ্যাদা এইখন BPF দলৰ আৰু আমাৰ মহিলাৰ নেতৃত্বত সফলভাৱে অনুভৱ কৰিব পৰা নাই যিয়ে নহওক তেখেতে ভাবিব পাৰে তেওঁ হিৰ' কিন্তু হিৰ' হ'লেও আপোনালোকে কিছুমানে জানে কিছুমানে নাজানে BTC চুক্তি হোৱাৰ যিবিলাক প্ৰাণ আহুতি দিছিলে প্ৰাণ আহুতি দিয়া সন্মানীয় ছহিদসকল আমাৰ 26শ ছহিদ হৈছিলে এই ছহিদসকলৰ যিটো মাননি আগ্ৰামা মহিলা দাবে দিবলৈ সক্ষম নহ'লে মাত্ৰ 320 জনৰ ছহিদ পৰিয়ালৰ টেক্স ৰিজেক্ট প্ৰদান কৰিলে বাকী আজিকালি পেণ্ডিং আছে বহুতো SPL দিয়ে চাকৰি পাইছে নিশ্চয় কিন্তু বহুতো SPL দিয়ে আজি তাৰিখৰ বিজ্ঞান চুক্তিৰ আধাৰত NDP বিলাকে 4 লাখ টকা 5 লাখ টকা দিলে পাবলৈ সক্ষম হৈছে কিন্তু BLT বিলাকে মই BLT হিচাপে 5 লাখ টকা আজিলৈকে আমাৰ BLT বিলাকে পাবলৈ সক্ষম হোৱা নাই এইটো কথা আপোনালোকৰ জ্ঞাত নহয় এইটো এটা ফেইলৰ ছয়সকলৰ বিনিময়ত BTC চুক্তি হ'ল ছয়সকলৰ যিটো এক্সপ্ৰেছৰ পইচা দিবলৈ সক্ষম নহ'ল BLT সকলৰ যিটো টেগৰ এইটো খুব ফেইলৰ কথা মই ভাবোঁ যে নহওক মই প্ৰতিষ্ঠা প্ৰদান কৰিছোঁ দিনত বিপুলৰ হৈ দান প্ৰাণ জল বায়ু অগ্নি প্ৰাণ কৰি মই আন্তৰিকতাৰে যুদ্ধ কৰাৰ কাৰণে প্ৰস্তুত মই নিজে প্ৰস্তুত আৰু যুদ্ধ কৰি যাওঁ প্ৰশিক্ষণ কৰি সকলো মংগল কামনা কৰি মোৰ শুভকামনা ধন্যবাদ।